নমস্কাৰ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ দ্বিতীয় বৃহৎ টুৰ্ণামেণ্ট হৈছে এছিয়া কাপ। এই টুৰ্ণামেণ্টত এছিয়াৰ দেশবিলাকে অংশগ্ৰহণ কৰিব পাৰে। এই টুৰ্ণামেণ্ট অৰ্গেনাইজ কৰে এছিয়ান ক্ৰিকেট কাউন্সিল, চমুকৈ ACC-য়ে। এছিয়ান ক্ৰিকেট কাউন্সিল প্ৰতিষ্ঠা কৰা হৈছিল 1983 চনত। এছিয়াৰ ক্ৰিকেটিং দেশবিলাকৰ মাজত যাতে এটা ভাল সমন্বয় গঢ় লৈ উঠে, সেই উদ্দেশ্য আগত ৰাখি এই টুৰ্ণামেণ্টখন অনুষ্ঠিত কৰা হয়। প্ৰতি দুবছৰৰ অন্তৰে অন্তৰে এই খেল অনুষ্ঠিত হয়। আৰু এটা কথা যে 2016 চনৰ পিছত ওৱান ডে আৰু T20ক অল্টাৰনেটিভকে ধৰি এই খেল পতা হয়। অৰ্থাৎ এবাৰ যদি T20 হয় তেন্তে নেক্সট দুবছৰৰ পিছত ওৱান ডে হ'ব। যেনে এইবাৰ 2022 চনৰ এছিয়া কাপত T20 হৈ আছে, গতিকে 2024 চনত এছিয়া কাপ ওৱান ডে হ'ব। প্ৰথম এছিয়া কাপ অনুষ্ঠিত হৈছিল 1984 চনৰ আৰৱ যুক্তৰাষ্ট্ৰৰ শ্বাৰজাহত। এই শ্বাৰজাহত এছিয়ান ক্ৰিকেট কাউন্সিলৰ হেডকোৱাৰ্টাৰ আছিল। প্ৰথম অৱস্থাত তিনিখন দেশৰ মাজত এই টুৰ্ণামেণ্ট হৈছিল, ভাৰত, পাকিস্তান আৰু শ্ৰীলংকা। এছিয়া কাপৰ প্ৰথম মেচখন হৈছিল পাকিস্তান আৰু শ্ৰীলংকাৰ মাজত। প্ৰথম এছিয়া কাপৰ খিতাপ দখল কৰিছিল আমাৰ ভাৰতে। ভাৰতে শ্ৰীলংকাৰ লগত থকা সংঘাতৰ কাৰণে 1986 চনৰ এছিয়া কাপত ভাগ লোৱা নাছিল। পাকিস্তানেও ভাৰতৰ লগত থকা ৰাজনৈতিক সংঘাতৰ কাৰণে 1990-91 চনৰ এছিয়া কাপত ভাগ লোৱা নাছিল। ভাৰতে এতিয়ালৈকে 7 বাৰ এছিয়া কাপ জিকিবলৈ সক্ষম হৈছে। ইয়াৰ ভিতৰত 6খন ওৱান ডে আৰু এখন T20। এছিয়া কাপত বেছিকৈ অংশগ্ৰহণ কৰা দেশ হ'ল শ্ৰীলংকা। এতিয়া আপোনালোকে স্ক্ৰীনত এখন ফটো প্ৰত্যক্ষ কৰিব পাৰিছে। এই চাৰ্টখনৰ মতে যে কোনখন দেশে কেইবাৰ এছিয়া কাপ জিকিছে, কোনখন দেশে কিমানবাৰ এই খেলত অংশগ্ৰহণ কৰিছে, কিমান চনত জিকিছে, এই গোটেইখিনি তথ্য আপোনালোকে এই চাৰ্টখনৰ পৰা চাই ভালকৈ জ্ঞানখিনি ল'ব পাৰিব। এতিয়া আহোঁ 2022 চনৰ এছিয়া কাপৰ প্ৰেক্ষাপটত। 2022 চনৰ এছিয়া কাপৰ 15 সংখ্যক এছিয়া কাপ 27 আগষ্টৰ পৰা 11 ছেপ্টেম্বৰলৈ বৰ্তমান অনুষ্ঠিত হৈ আছে ইউনাইটেড আৰব এমিৰেটত। এইবাৰৰ এছিয়া কাপক DP ৱৰ্ল্ড এছিয়া কাপ বুলি নামাকৰণ কৰা হৈছে। DP ফুল ফৰ্ম হৈছে ডুবাই পৰ্ট। এই খেলখন 2020 চনত ছেপ্টেম্বৰ মাহত অনুষ্ঠিত হোৱা কথা আছিল, কিন্তু কোভিড মহামাৰীৰ কাৰণে খেলখন পষ্টপন কৰিবলগীয়া হ'ল। 2022 চনৰ এছিয়া কাপ অনুষ্ঠিত কৰাৰ কাৰণে শ্ৰীলংকা নিৰ্বাচিত হৈছিল, কিন্তু শ্ৰীলংকাৰ সাম্প্ৰতিক পৰিস্থিতি বেয়া হোৱাত শ্ৰীলংকাই এই খেল আৰৱ দেশলৈ হস্তান্তৰিত কৰে। এইবাৰৰ মুঠ 6টা টীমে এছিয়া কাপত অংশগ্ৰহণ কৰিছে: আফগানিস্তান, বাংলাদেশ, ভাৰত, পাকিস্তান, শ্ৰীলংকা আৰু হংকং। আৰু এইবাৰৰ ক্ৰিকেটৰ ফৰ্মেটটো হৈছে T20 আৰু টুৰ্ণামেণ্টৰ ফৰ্মেটটো হৈছে ৰাউণ্ড ৰবিন আৰু নকআউট। আৰু এইবাৰৰ টীমসমূহক দুটা গ্ৰুপত ভাগ কৰা হৈছে। গ্ৰুপ এত আছে ভাৰত, পাকিস্তান আৰু হংকং, আৰু গ্ৰুপ বিত আছে আফগানিস্তান, বাংলাদেশ আৰু শ্ৰীলংকা। এই প্ৰতিটো গ্ৰুপৰ পৰা টপ 2 টীম ছুপাৰ 4 ষ্টেজত প্ৰৱেশ কৰিব। ছুপাৰ 4 ষ্টেজ এটা টীমে বাকী 3টা টীমৰ লগত খেলিব লাগিব। মানে ছুপাৰ 4 ষ্টেজত এটা টীমে 3খন মেচ খেলিব লাগিব। ছুপাৰ 4ৰ টপ 2 টীমে 11 ছেপ্টেম্বৰত ফাইনেল মেচ অৱতীৰ্ণ হ'ব। এইখিনি এটা কথা, ছুপাৰ 4 কোনো ছেমি ফাইনেল নহয়। এতিয়ালৈকে মই ভিডিঅ' বনাই থকালৈকে এতিয়ালৈকে ভাৰত, আফগানিস্তান আৰু শ্ৰীলংকা ছুপাৰ 4ত প্ৰৱেশ কৰিছে। আজি পাকিস্তান আৰু হংকঙৰ মাজত খেলখনত যদি পাকিস্তান পুনৰ জয়ী হয়, তেন্তে আমি ভাৰত আৰু পাকিস্তানৰ আন এখন মেচ দেখিবলৈ পাম এই ছুপাৰ 4 ষ্টেজত। এতিয়া এছিয়া কাপৰ পৰৱৰ্তী সংস্কৰণ অনুষ্ঠিত হ'ব পাকিস্তানত। গতিকে এছিয়া কাপৰ বিষয়ে আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ। আশা কৰিছোঁ ভিডিঅ'টোৰ পৰা আপোনালোকে এছিয়া কাপৰ বিষয়ে অলপ হ'লেও জ্ঞান ল'ব পাৰিব। ধন্যবাদ।